নাৰায়ণপুৰ অঞ্চলৰ এখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হৈছে মাধৱদেৱ বিশ্ববিদ্যালয় আৰু সেই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাকৰিতে এইবাৰ দুবছৰ অন্তত পুনৰ বিহু উদযাপন কৰিবলৈ লোৱা হৈছে। মুকলি বিহু অনুষ্ঠান আয়োজন কৰা হৈছে। মই সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু মাধৱদেৱ বিশ্ববিদ্যালয় এইটো পৰম্পৰা বুলিয়ে ক'ব লাগিব, যিহেতু বিগত বৰ্ষবোৰত ৰঙালী বিহুৰ প্ৰাকখনত এনেদৰে ৰঙালী বিহুৰ যি আয়োজন সেই আয়োজন কৰা হয় মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাকৰিত, আৰু এইটো ব্যতিক্ৰম নহয় নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়। মই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সমগ্ৰ। যিহেতু নাৰায়ণপুৰ অঞ্চলৰ এই অগ্ৰণী শিক্ষা প্ৰতিষ্ঠানখনত বিগত বৰ্ষবোৰতো এনেদৰে ৰঙালীৰ যি উদযাপন কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰা হয়, আৰু বিগত বৰ্ষবোৰত ক'ভিড মহামাৰীৰ বাবে 2 বছৰ ধৰি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাকৰিত বিহুৰ যি আয়োজন সেই আয়োজন কৰিব পৰা হোৱা নাছিল, আৰু কৰোণা মহামাৰী সন্ত্ৰাস যোৱাৰ পিছত 2 বছৰৰ অন্তত এইবাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ 13টা বিভাগৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে একত্ৰিত হৈ এইদৰে বিহু উদযাপন কৰা দেখা পোৱা গৈছে। মই বৰ্তমান নাৰায়ণপুৰত উপস্থিত আছোঁ আৰু নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ। মই পোনপ্ৰথমে বিহুৰ মাজলৈ যাব বিচাৰিছোঁ, যি বিহু চলি আছে ইয়াত। আৰু এনেদৰে এতিয়া মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত 13টা বিভাগে তেওঁলোকৰ নিজৰ নিজৰ বিহু প্ৰদৰ্শন কৰি আছে। মই বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক মহোদয় উপস্থিত আছে। মই পঞ্জীয়ক মহোদয়ৰ পৰা জানিবলৈ চেষ্টা কৰিম। আচলতে মই আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেদৰে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে? জয়জয়তে মই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসীক বিশ্ববিদ্যালয়ৰ হিয়া ভৰা ওলগ জনাইছোঁ নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ উপলক্ষে। যোৱা 2 বছৰ ক'ভিডকালীন পৰিস্থিতিৰ কাৰণে আমি বিহু উদযাপন কৰিব পৰা নাই। মাধৱদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ আগৰে পৰা মাধৱদেৱ মহাবিদ্যালয় বসন্ত উৎসৱ হিচাপে আমি উদযাপন কৰি আহিছোঁ। আজি 28 চ'ত 12 এপ্ৰিল তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বিহু বাকৰিত আমি বিশ্ববিদ্যালয়ৰ আটাইবোৰ বিভাগ গোট খাই ছাত্ৰ ছাত্ৰীসকলে বিহু প্ৰদৰ্শন কৰিছে। মুকলি বিহু অনুষ্ঠিত হৈছে। ছাত্ৰ ছাত্ৰীসকলে ইয়াত সমন্বয়ৰ প্ৰতীক হিচাপে বিহুত অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি এই দিনজোৰা কাৰ্যসূচী প্ৰথমে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰিছে। ইয়াৰ পৰৱৰ্তী সময়ত বিশিষ্ট নাগৰিকসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। দুগৰাকী ব্যক্তিক তেখেতসকলৰ
সমাজৰ প্ৰতি দিয়া অৱদানৰ কাৰণে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এগৰাকী হৈছে বিশিষ্ট শিক্ষাবিদ গিৰীশ ভূঞাদেৱ আৰু আনগৰাকী হৈছে সমাজকৰ্মী বিশিষ্ট ব্যৱসায়ী গোলোক হাজৰিকাদেৱ। ইয়াৰ উপৰিও মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথমখন আলোচনী উন্মোচন কৰা হৈছে। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ তৃতীয় সংখ্যক নিউজ লেটাৰ উন্মোচন কৰা হৈছে। গতিকে আমি আজি দিনজোৰা কাৰ্যসূচীৰে আমি অসমৰ বাপতি সাহোন অসমীয়াৰ জাতিৰ মেৰুদণ্ড ৰঙালী বিহুটি আমি উদযাপন কৰিছোঁ। আৰু এনেদৰে এতিয়া মাধৱদেৱ বিশ্ববিদ্যালয় প্ৰাংগণত 2 বছৰৰ পিছত পুনৰবাৰৰ বাবে বিহুৰ মুকলি বিহু ইয়াত অনুষ্ঠিত কৰা হৈছে। সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু 13টা বিভাগৰ যিসমূহ ছাত্ৰীসকলৰ সহযোগত এনেদৰে আজি এই বিহু মুকলি অনুষ্ঠান যি আয়োজন কৰা হৈছে। মই বৰ্তমান দেখুৱালোঁ আপোনালোকক প্ৰতিবিম্ব লাইভৰ হলত দেখুৱালোঁ নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয় এই বিহুৰ পৰিৱেশ।